নমস্কাৰ বন্ধুসকল, মই ৰবীন্দ্ৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো দেখাবলৈ লৈছোঁ আমি লগৰ এজনৰ কইনা আনিব গৈছিলোঁ আৰু কইনা আনিব গৈছিলোঁ সম্পূৰ্ণ 7 ঘণ্টাৰ যাত্ৰা অতিক্ৰম কৰি বৰডুমচাৰ পৰা। যাওঁতে 3.5 ঘণ্টা, আহোঁতে 3.5 ঘণ্টা সময়, কিন্তু গাড়ীত একেৰাহে বহি যোৱা কম কথা নহয়। কিন্তু ভাল লাগিছিল গৈ, হাঁহি ধেমালি কৰি। এই জেগাডোখৰ চাওকচোন, ইমান ধুনীয়া, সকলোৱে চাগে চিনাকি নহয় জানো। ইমান ধুনীয়া নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশ চাওকচোন, সেউজীয়া মাজেৰে আমি গৈ আছোঁ। এই ঠাইডোখৰ হয়তো সকলোৱে চিনাকি, বহুবাৰ গৈছোঁ এইটো ৰাস্তা, কিন্তু তথাপিও যেন গৈয়ে থাকিম মানে আকৰ্ষণ কৰে মনটো প্ৰায়ে পথে। ইমান ধুনীয়া পৰিৱেশ চাওঁ, ইমান ব্যস্ত জীৱনৰ মাজতে যেতিয়া আমি এনেকৈ সেউজীয়া মাজে গৈ থাকিব পাওঁ, মনটো বহুত আনন্দ কৰে। এয়া আমি এনেকৈ আহি ডিব্ৰুগড় পাৰ হৈ আহিম। দলংখনে কিমান ধুনীয়া শোভাবৰ থাকে, সঁচাকৈ অপূৰ্ব। মই তাৰপিছত আহিয়ে আছোঁ, ভাগৰো লাগিছে যথেষ্ট, লাগিবই দিয়কচোন। তাকে আহি গাড়ীত বহি যোৱা যেন কম কথা। এই ঠাইডোখৰ চাওকচোন, প্ৰত্যেকৰে চিনাকি নহয় জানো। ক'ৰ হয় বাৰু চাবতে, সকলোৱে হয়তো এইফালে দিয়া সকলো গৈছে। আমাৰ জীৱনবোৰ যিহেতু বহুত ব্যস্ত, তেতিয়াই আমি লগত এনেকৈ যাবলৈ সুবিধা পাওঁ। আমি মানে সেই মনটো ধৰি ৰখাৰ চেষ্টা কৰোঁ। এয়া আমি এনেকৈ আহি ডিব্ৰুগড় টাউন পালোহি। এতিয়া কিন্তু কইনাঘৰ ঘৰলৈ বহুত দূৰ আছে দেই। টাউন পাৰ হৈ আহি আমি আহিয়ে আছোঁ। লগতে দৰাই লুকাইছোঁ, এতিয়া পামগৈ। কিছুমান আহিবই নোৱাৰিবি, আকৌ এবাৰ আহিবলৈ দেখোন চিন্তাই হ'ল। তথাপিতো দিয়কচোন, ব্যস্ততাৰ মাজত এনেকুৱা এটা দিনেও মনটো ভৰাই পেলাই সকলোৱে নহয়নে। আৰু এই ক্ষণবোৰ সদায় জীপাল কৰি ৰাখিব লাগে। মনলৈ ভাগৰ বা অৱসাদ আহিলেও কইনা আনিবলৈ যোৱাৰ আমেজ কিন্তু বহুত সুকীয়া। তাতে দূৰণিৰ পৰা এনেদৰে আহি আমি কইনাঘৰ পালোহি আৰু কইনাঘৰ পাইছোঁহি। কিন্তু কইনাঘৰত হোৱা সেয়া আমাৰ দৰা দেই, কিন্তু কইনাঘৰত হোৱা কাৰ্যখিনি ইমান ভালদৰে দেখুৱাব পৰা নগ'ল। যিহেতু দূৰণিবতীয়া ৰাস্তা, সেইকাৰণে আমি আৰু কইনা আনিব গৈছিলোঁ, সেইকাৰণে আমি একেদিনাখনেই উভতি আহিব লাগিব আৰু আহিছিলোঁ। চাওকচোন, যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰি দিব দেই।